চৰকাৰী চাকৰি হিচাপে স্বীকৃতি নিদিয়ে, কিন্তু আমি চৰকাৰৰ কাম কৰিব লাগে, BLOৰ কাম কৰিব লাগে, পোষণ টেকাৰৰ কাম কৰিব লাগে। কেন্দ্ৰৰ পৰা যাই উঠি ঘৰত বহি থাকিব নোৱাৰোঁ, এটা লিংক যায়, সেই লিংকটো আকৌ নভৰালে আমাক অফিচৰ ফালৰ পৰা কৰ্মীসকলক বহুত শাস্তি দিয়ে আৰু আমাৰ ইউনিফৰ্মবোৰ দিয়ে, আমি ইউনিফৰ্মবোৰ পিন্ধিব নোৱাৰোঁ। ইউনিফৰ্ম পিন্ধিলে আমাক দেহ পুৰি মাৰে, পলিষ্টাৰ দিয়ে। এইবাৰ খাদ্য আজি আমাৰ দাবী হৈছে, মেইন দাবী আমাক সঞ্চালক মহোদয়ে মাতি নি মজুৰি দিব নোৱাৰালৈকে আমাক অক্টোবৰ মাহৰ পৰা 10-12 হাজাৰ টকা দিম বুলি তেওঁ আমাক এখন লিখিত দিছিল, কিন্তু তেওঁ আজিলৈকে আমাৰ কোনো ধৰণৰ সঁহাৰি নিদিলে। ৰাজ্যিকৰ বিষয়ববীয়াৰ লগত তেওঁ নবহিলে আৰু মিনি অংগনবাড়ী কেন্দ্ৰ পূৰ্ণাংগ কৰিব লাগে, কাৰণ মিনি কৰ্মীজনীৰ বহুত কষ্ট হয়, সহায়িকা নাই, তেওঁলোকক কিন্তু আধা টকা দিয়ে। আৰু আমাৰ সহায়িকাকেইজনীক আমাৰ কৰ্মীলে পদোন্নতি কৰিব লাগে, বয়সৰ সীমা থাকিব নালাগে, আমাৰ সেইটো এটা দাবী। কাৰণ বয়সৰ সীমা কিয় থাকিব নালাগে, সেই কৰ্মীৰ অবিহনে সহায়িকাজনীয়ে আমাৰ কামবোৰ কৰি থাকে। আৰু আমাৰ অৱসৰকালীন এককালীন সাহায্য আমাৰ জুলাই মাহতে দিম বুলি কৈছিল, কিন্তু তেওঁলোকে আজি পৰ্যন্ত আমাৰ অৱসৰকালীন এককালীন সাহায্য নিদিলে। আমাৰ দাবী এটাই, 20 অক্টোবৰৰ আগত আমাৰ এককালীন সাহায্য আদায় দিব লাগে, নিদিলে আমি 31 অক্টোবৰলৈ এনেকৈ আমি কোনো ধৰণৰ কাম কাজ নকৰোঁ, অবিৰত কাৰ্যসূচী আমি পালন কৰিম।